নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী নিখিল দাস। মই এইচএছৰ ওপৰত ভিডিঅ' বনাওঁ, লগতে বিএৰ ওপৰতো ভিডিঅ' বনাওঁ। তো আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে এইচএছৰ ওপৰত। যিহেতু এইচএছৰ মানে কিছুমান নিয়মাৱলী দিছে তোমালোকৰ এক্সামিনেশ্যনৰ কাৰণে, যিবোৰ ফাইনেল এক্সামিনেশ্যন তোমালোকৰ আহি আছে। তো ফাইনেল এক্সামিনেশ্যনৰ কাৰণে কিছুমান নিয়মাৱলী দিছে। মই সেইখন তোমালোকক মানে ইয়াত দি দিম, অফিচিয়েল নটিফিকেশ্যনখন দি দিম। আৰু লগতে আজি কিছুমান কথা আলোচনা কৰিম যে তাত কিনো কোৱা হৈছে আৰু কেনেদৰে তোমালোকে মানে ছাবজেক্ট চেঞ্জ কৰিব পাৰা বা কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো গোটেইখিনি তথ্য আজি ইয়াতে দিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই থাকিবা। তো অফিচিয়েল নটিফিকেশ্যন মই ইয়াতে দি দিছোঁ, তোমালোকে চাব পাৰিবা। তো ইয়াত কি কোৱা হৈছে যে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন যি আছে সেইটো 8 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ 30 নৱেম্বৰ লাষ্ট ডেট দিছে। আৰু এইবাৰ কৈছে যে যিটো ফাইনেল এক্সামিনেশ্যন, এইচএছ ফাইনেল এক্সামিনেশ্যন, তো সেইটো পাতিব তোমালোকৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত। এই 2 মাহৰ ভিতৰত তোমালোকৰ পৰীক্ষা সমাপ্ত কৰিব। আৰু 8-ৰ পৰা 30 নৱেম্বৰলৈ লাষ্ট ডেট দি দিছে তোমালোকক ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। তো এইটো গুৰুত্বপূৰ্ণ তথ্য, তোমালোকে সকলোৱে মনত ৰাখিবা। আৰু তোমালোকে এটা কথাত কনফিউজ নহবা, আগতে AHSEC আছিল, কিন্তু আজিকালি ASSEB হৈছে। তোমালোকে এইটো গুৰুত্ব দিবা, কাৰণ তাৰ পৰা আহিব এতিয়া নটিফিকেশ্যন। যিহেতু দুটা সংস্থা মানে সেবা আৰু AHSEC একেলগে সংযোগ কৰি দিয়া হৈছে। তো এতিয়া ASSEBৰ পৰা তোমালোকৰ গোটেইবোৰ নটিফিকেশ্যন আহিব। তো তোমালোকে সেইটো ভালদৰে লক্ষ্য কৰিবা। তো ইয়াতে এটা কথা কোৱা হৈছে যে তোমালোকৰ এবাৰ অফলাইন কোনো ধৰণৰ ফৰ্ম ফিল আপ নহয়, কিয়নো আগতে অফলাইন ফৰ্ম ফিল আপো হৈছিল, কিন্তু এতিয়া সকলোবোৰ অনলাইনত হ'ব বুলি ধৰি দিছে। আৰু তোমালোকৰ যিখিনি টাইম দিছে, লাষ্ট ডেট দিছে, তাৰ ভিতৰত কৰিবই লাগিব। যদি কোনোবাই নকৰে, পৰীক্ষা দিব নোৱাৰে, তাত উল্লেখিত আছে এইখিনি। তো ইয়াতে দুটা গুৰুত্বপূৰ্ণ কথা কৈছে যে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো হ'ব সেইটো ফিউচাৰৰ কাৰণে ৰাখিব দিছে, যিটো বহুত গুৰুত্বপূৰ্ণ নাম্বাৰ হয়। সেইটো তোমালোকে ভালদৰে ৰাখিবা, ছেভ কৰিবা, ক'ৰবাত লিখি ৰাখিবা। আৰু দ্বিতীয়তে তোমালোক ইয়াত এটা বহুতেই গুৰুত্বপূৰ্ণ কথা, আগতে মানে সকলোৰে পৰা মানে ফৰ্ম ফিল আপৰ ফিজ লৈছিল, এক্সাম চেণ্টাৰৰ আৰু বিভিন্ন ধৰণৰ ফিজ লৈছিল। কিন্তু এইবাৰ যিবোৰে চৰকাৰী হাইস্কুলত পঢ়ে, চৰকাৰী বিদ্যালয়ত পঢ়ে বা চৰকাৰী অনুষ্ঠানত পঢ়ে, লগতে ভেঞ্চাৰ স্কুল যিবোৰ আছে, গোটেইবোৰৰ পৰা মানে যিবোৰে পৰীক্ষা দিব আৰু যাৰ ইনকাম, যিবোৰ ষ্টুডেণ্টৰ ইনকাম মানে পেৰেণ্টছৰ ইনকাম 2 লাখৰ তলত হয়, তেওঁলোকৰ এবাৰ এক্সাম ফিজ নলয়। মানে ফিজ নলয় বুলি ইয়াতে লিখি দিছে, কিন্তু যিবোৰে প্ৰাইভেটৰ পৰা দিব তেওঁলোকৰ ল'ব, সেইটো মানে ইয়াত লিখি দিছে। কিন্তু এতিয়া এটা গুৰুত্বপূৰ্ণ কথা যে এইবাৰ তোমালোকৰ ছাবজেক্ট চেঞ্জ নহ'ব। মানে তোমালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ টাইমত যি ছাবজেক্ট লৈছিলা সেইকেইখনে ল'ব লাগিব। ইয়াতে ছাবজেক্ট চেঞ্জ হ'বই নোৱাৰে বুলি কৈছে, মানে ফৰ্ম ফিল আপৰ মাজতো হ'ব নোৱাৰে আৰু শেষতো হ'ব নোৱাৰে বুলি কৈছে। গতিকে তোমালোকে আগতে যি ছাবজেক্ট চুজ কৰিছিলা সেইবোৰে চুজ কৰিবা, নহ'লে তোমালোকৰ মানে আউট লাগি যাব। গতিকে সেইবোৰ ছাবজেক্টে তোমালোকে চুজ কৰিবা আৰু ভালদৰে পঢ়িবা সেইখন ছাবজেক্ট। আৰু এটা গুৰুত্বপূৰ্ণ কথা, যিবোৰে প্ৰাইভেটত পঢ়ি আছা, প্ৰাইভেটৰ পৰা চৰকাৰী মাধ্যমিক স্কুলত মানে পৰীক্ষাটো দিবা, তেওঁলোকে IP ফিজ দিব লাগিব। মানে এটা IP ফিজ বোলা বস্তু আছে, সেইটো প্ৰাইভেট স্কুলৰ মানে প্ৰাইভেট ইনষ্টিটিউশ্যনত যিবোৰে পঢ়িছে সেইবোৰৰ ক্ষেত্ৰতে মানে লাগু হ'ব। তো এইটো বহুতেই গুৰুত্বপূৰ্ণ, তোমালোকে সেইটো ফিজ যোগাৰ কৰিবা। আৰু লগতে চৰকাৰী মাধ্যমৰ যিবোৰ অনুষ্ঠান আছে, তাত যিবোৰে পঢ়ি আছে সেইবোৰ শিক্ষাৰ্থীৰ কাৰণে এইবোৰ ফিজ নালাগে। কিন্তু তাৰ এটা কাৰণ হ'ব লাগিব যে পেৰেণ্টছৰ ইনকাম বিল' 2 লাখ হ'ব লাগিব। সেইটো গুৰুত্বপূৰ্ণ এটা তথ্য, তো তোমালোকে এইটো গুৰুত্ব দিবা। শেষত সকলোলৈ মোৰ শুভেচ্ছা থাকিল, আৰু লগতে ফৰ্ম ফিল আপবোৰ ভালদৰে কৰিবা আৰু গুৰুত্ব দি কৰিবা যাতে ভুল নহয়, আৰু ভালদৰে পঢ়া শুনা কৰিবা। লগতে তোমালোক অশেষ ধন্যবাদ, তোমালোকে মোক বহুতে নোটছ সুধিছা, PDF সুধিছা হোৱাটছএপৰ জৰিয়তে। তো কাৰোবাক যদি লাগে মোক হোৱাটছএপত মেছেজ দিবা, তেতিয়া মই দিবলৈ চেষ্টা কৰিম। কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, সেইবোৰ ফুলফিল হ'লে মই সেইবোৰ দিব পাৰিম PDFবোৰ। আৰু সেইবোৰ পঢ়ি নিশ্চয়কৈ তোমালোকৰ পৰীক্ষাত কমন পৰিব। লগতে বহুত ভাল নোটছ আছে মোৰ ওচৰত। গতিকে তোমালোক কাৰোবাক যদি লাগে মোক হোৱাটছএপত কণ্টেক্ট কৰিবা, আৰু কিবা কুৱেৰি থাকিলে মোক হোৱাটছএপত কণ্টেক্টৰ জৰিয়তে তোমালোকে সুধিব পাৰা। ধন্যবাদ।